নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ফুডছ এণ্ড টেবল প্ৰটিন। তো আজি মই বনাব গৈছোঁ এটা ইউনিক ৰেচিপি, মানে হানি গাৰ্লিক চিকেন। মানে হানি গাৰ্লিক চিকেন বনালে আপোনাৰ মেক্সিমাম মানে ব্ৰেষ্ট পিচ লয়, বাট মই চাওঁ মই এইটো আপোনাৰ লেগ পিচ লৈছোঁ। চাওক এইটো পুৰা ডাঙৰ ডাঙৰ মই দুখন লেগ পিচ লৈছোঁ, দুখনতে মোটামুটি 400 গ্ৰাম আছে এই দুখন। তো হানি গাৰ্লিক চিকেন বনাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো সকলোকে চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' লাইক কৰিব। তো বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ প্ৰথমতে মই লেগ পিচ দুটা অলপ বইল কৰি ল'ম। মানে আপোনাৰ ব্ৰেষ্ট পিচ যদি আনিলে মই বইল কৰিব লগা নাছিল, বাট লেগ পিচটো অলপমান সিজোতে টাইম লাগে। তো প্ৰথমতে মই অলপ বইল কৰি ল'ম, এটলিষ্ট 15 মিনিট মই এইটো বইল কৰি ল'ম। তো গাইজ হানি গাৰ্লিক চিকেন বনাবৰ কাৰণে গাৰ্লিকটো মেইন বস্তু, মানে নহৰুটো মেইন বস্তু। কিন্তু নহৰুটো আমি পেষ্ট বনাব নালাগে, এনেকুৱা এখন চুৰিৰে বা এনেকুৱা এখন মানে ডাঙৰ কিবাহেৰে আপুনি নহৰুটো এনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগিব, মানে এনেকৈ চপ কৰি ল'ব লাগিব মানে বঢ়িয়াকৈ। তো গাইজ আমাৰ লেগ পিচ দুটা বইল হৈ গৈছে, এতিয়া আমি লেগ পিচখিনি মেৰিনেট কৰিম। তো গাইজ প্ৰথমতে আমি অলপমান জালুকৰ গুড়া দি দিম, তাৰপিছত অকণমান ধনিয়াৰ গুড়ি দি দিম, অকণমান জিৰা গুড়ি দি দিম, অকণমান এইটো মিট মছলা দি দিম, এইটো অকণমান কাশ্মীৰী লাল মিৰ্চ, এইটো হালধি অকণমান, আৰু এইটো আপোনাৰ সোৱাদ অনুযায়ী নিমখটো দি ল'ব যিমানখিনি লাগে। নিমখ প্ৰথমতে বহুত বেছি নিদিব, অলপমান দি ল'ব। আৰু লাষ্টত অকণমান গাইজ মাষ্টাৰ্ড অইল দি দিব, মিঠাতেল। আৰু এতিয়া এইখিনি বঢ়িয়াকৈ গাইজ চাৰিওপিনে ভালকৈ সানি ল'ব, মানে গোটেইখিনি একদম মিক্স হোৱাকৈ ভালকৈ সানি ল'ব। তো গাইজ লেগ পিচ দুখন মই মেৰিনেট কৰি আধা ঘণ্টা থৈ দিছিলোঁ, আৰু এইপিনে মই কেৰাহীত মাষ্টাৰ্ড অইল লগাই দিছোঁ। তো এতিয়া আমি লেগ পিচ দুখন প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব। আৰু গাইজ এয়া লেগ পিচ গ'ল আমাৰ তেলত। আৰু যদি লেগ পিচটো ফ্ৰাই কৰোঁতে গেছটো আপোনালোকে মিডিয়াম ল' ফ্লেমত ৰাখিব। তো মই এটা ছাইড ফ্ৰাই কৰি ল'ম, মোটামুটি 3 মিনিট এটা ছাইড ফ্ৰাই কৰিম, আৰু নেক্সট ছাইডটো 3 মিনিট ফ্ৰাই কৰিম। তো গাইজ আমি এটা ছাইড 3 মিনিট ফ্ৰাই কৰিলোঁ, এতিয়া আমি নেক্সট ছাইডটো 3 মিনিট ফ্ৰাই কৰি ল'ম। তো এইটো ছাইডো আমি 3 মিনিট ফ্ৰাই কৰি ল'ম। লেগ পিচ দুটা কিন্তু গাইজ মজা ফ্ৰাই হৈছে, মানে ফ্ৰাই কৰোঁতে মোৰ খাওঁ খাওঁ লাগিছে, মানে একদম মজা লাগিছে দেখাত। তো গাইজ লেগ পিচ দুখন আমাৰ ফ্ৰাই কৰা হৈ গ'ল, ধুনীয়া ফ্ৰাই হৈছে। এতিয়া আমি হানি গাৰ্লিক চিকেনটো বনাম। তো এইপিনে আমি কেৰাহী লগাই দিছোঁ। তো কেৰাহীত আমি 1 চামুচ মাষ্টাৰ্ড অইল দি দিম, বেছি নিদিব, 1 চামুচ দিলেই হ'ব। তাৰপিছত আমি অকণমান বাটাৰ দি দিম, বাটাৰটো কিন্তু দিবই, বাটাৰটো ইম্পৰ্টেণ্ট মানে। তো এইখিনি এতিয়া ভালকৈ অলপ গৰম হ'ব দিব। তো গাইজ এইখিনি গৰম হৈ গৈছে, ইয়াতে আমি এই নহৰুখিনি গোটেইখিনি দি দিম। যিখিনি নহৰু আমি চপ কৰি লৈছিলোঁ, সেই নহৰুখিনি দি কিনে লগে লগে এনেকৈ লাৰি দিব। আৰু নহৰুখিনি মোটামুটি 30-40 ছেকেণ্ডমান ফ্ৰাই কৰি ল'ব, একদম ৰঙা হ'ব নিদিব। তো গাইজ এইখিনি 40 ছেকেণ্ড ফ্ৰাই কৰাৰ পাছত ইয়াতে এসোপা এনেকৈ চয়া চচ দি দিব। চয়া চচ বেছি নিদিব, একদম অকণমান দি দিব। চয়া চচখিনি দিয়াৰ লগে লগে এনেকৈ লাৰি দিব। তো গাইজ চয়া চচখিনি 30 ছেকেণ্ড ফ্ৰাই কৰাৰ পাছত ইয়াতে আমি 2 চামুচ মৌ দি দিম, মানে হানি দি দিম। আৰু মৌখিনি দিয়ক বঢ়িয়াকৈ, গোটেইখিনি এতিয়া লাৰি দিব। এইখিনি মোটামুটি আপুনি আধা মিনিটমান এনেকৈ লাৰি থাকিব। তো গাইজ মৌখিনি দিয়াৰ পিছত আধা মিনিটমান ফ্ৰাই কৰাৰ পাছত আমি ইয়াতে এতিয়া লেগ পিচ দুটা বহাই দিম। আৰু লেগ পিচ দুটা বহাই দি কিনে আমি এই গ্ৰেভিটো মানে এনেকৈ চাৰিওপিনে গ্ৰেভিটো লগাই দিম মানে। আৰু গাইজ এইখিনি ভালকৈ মিক্স কৰাৰ পাছত ইয়াতে অকণমান পানী দি দিব, একদম অকণমান। কিছুমানে পানী নিদিয়ে, মই অকণমান দিম, বেছি ড্ৰাই হৈছে মোৰ। তো অকণমান পানী দি দিব মানে, আৰু পানী দি কিনে এইখিনি ভালকৈ লাৰি দিব। পানীখিনি দিয়াৰ পিছত লাষ্টত অকণমান নিমখ দি দিব, এইখিনিত অকণমান দি দিব। আগতে নিমখ দিছে, নিমখটো কিন্তু একদম কম দিব। তো গাইজ নিমখটো দিয়াৰ পিছত এইখিনি এতিয়া আমি 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। তো গাইজ 2 মিনিট হৈ গ'ল, এতিয়া আমি ঢাকনিখন গুচাই চাম। তো গাইজ এয়া চাওক হানি গাৰ্লিক চিকেন, চাওক গাইজ কি ধুনীয়া কালাৰ হৈছে, একদম মজা হৈছে, আৰু মানে একদম খাওঁ খাওঁ লাগিছে আৰু। তো এয়া আমাৰ হানি গাৰ্লিক চিকেন ৰেডি। তো বোলো এতিয়া আমি এইটো টেষ্ট কৰি চাওঁ। তো আহক ফ্ৰেণ্ডছ, এতিয়া আমি আমাৰ খানাখিনি টেষ্ট কৰি চাওঁ। তো এইপিনে চাওক, এইটো চাওক কি ধুনীয়া কালাৰ হৈছে গাৰ্লিক চিকেনটোৰ। আপোনাৰ চাওক এইটো আপোনাৰ গ্ৰেভি মানে গ্ৰেভি নহয়, এইটো মানে এইটো হানি মানে। তো বঢ়িয়া হৈছে দেখাত মানে। ভাবছোঁ এতিয়া এইটো আমি লেগ পিচ এটা আমি প্লেটত লৈ ল'ম এতিয়া বঢ়িয়াকৈ। তো চাওক গাইজ কি ধুনীয়া কালাৰ হৈছে, আৰু একদম সিজি গৈছে ধুনীয়াকৈ। আৰু এইবিলাক চাওক গাৰ্লিক পূৰা ওপৰত লাগি গৈছে, ধুনীয়া ধুনীয়া গাৰ্লিক একদম। তো একদম মজা লাগিছে, কিন্তু দেখিবলৈ মজা লাগিছে। আৰু গাইজ চাওক এইপিনে মই লৈছোঁ, এইটো চাওক, এইটো গাইজ দৈ নহয় কিন্তু গাইজ, এইটো আজি দৈ বুলি নাভাবিব, এইটো হৈছে ক্ৰীম গাইজ। মেয়নিজেৰে খাব পাৰে, এইটো ক্ৰীম লৈছোঁ। লগত গাইজ এইটো টমেটো কেটচাপ লৈছোঁ। এইপিনে আপোনাৰ পিঁয়াজ আছে, লেবু আছে, আৰু অকণমান ভাত লৈছোঁ, মানে ভাতেৰে টেষ্ট কৰি চাম কেনেকুৱা লাগে। তো এইপিনে চাওক গাইজ, তো প্ৰথমতে আমি এনে টেষ্ট কৰি চাম, মানে
একো নলগোৱাকৈ আমি টেষ্ট কৰি চাম এইটো মানে গাৰ্লিক যিটো চিকেন একো নলগোৱাকৈ আমি টেষ্ট কৰি চাম প্ৰথমতে তো এইটো বঢ়িয়া হানিৰ ফ্লেভাৰ আহিছে অলপ বেছি নহয় বেছি মিঠা ফ্লেভাৰ অহা নাই অলপ হানিৰ ফ্লেভাৰ আহিছে অকণমান জালুকৰ ফ্লেভাৰটো আহিছে চয়া চচৰ ফ্লেভাৰ আহিছে অলপমান তো বঢ়িয়া লাগিছে খাই মজা তো এইবাৰ ক্ৰীমেৰে খাই চাম আমি অলপমান এইটো ক্ৰীমটো ইয়াতে দি দিম অলপমান তো আমি ক্ৰীমেৰে খাই চাম অলপমান এইটো কেনেকুৱা লাগে ক্ৰীমেৰে খোৱাৰ লগে লগে গাইজ টেষ্ট দুগুণ হৈ গৈছে আৰু একদম আল্টিমেট টেষ্ট মানে এইটো আপুনি ক্ৰীমেৰে খাব মানে ক্ৰীমেৰে খোৱাৰ লগে লগে আপোনাৰ মজা লাগিছে তো এইবাৰ আমি এইটো টমেটো কেটচাপটোৰে অকণমান খাই চাম গাইজ কেনেকুৱা লাগে তো এইটো টমেটো কেটচাপটোৰে অকণমান খাই চাম কেনেকুৱা লাগে টমেটো কেটচাপেৰে গাইজ ঠিকে আছে বেয়া লগা নাই বাট গাইজ ক্ৰীমেৰে আল্টিমেট লাগিছে বুলি ক'লোঁ তাৰমানে যিটো মৌ ফ্লেভাৰ আহিছে লগতে ক্ৰীম মিক্স হৈ গৈছে মানে এটা বঢ়িয়া লাগিছে জালুকৰ অলপ জ্বালা আহিছে তো গাইজ অভাৰঅল মজা লাগিছে লেগ পিচটো খাই মানে গাৰ্লিক হানি চিকেন খাই মই আজি লেগ পিচ দিছোঁ আপোনালোকে ব্ৰেষ্ট পিচটো খাব পাৰে আৰু বহুতে এইটো ফ্ৰাই কৰোঁতে কৰ্ণফ্লাৱাৰ ইউজ কৰে মই কৰ্ণফ্লাৱাৰ ইউজ কৰা নাই আৰু তো এতিয়া অকণমান ভাত লৈ ল'ম তাৰমানে এই যিটো মানে অলপমান হানিটো আছে এইটো মই ভাতেৰে খাই চাম এইটো যিটো মানে গ্ৰেভি টাইপ অলপমান আছে গ্ৰেভি ঠিক নহয় মানে এইখিনি বাটাৰ মৌ যিখিনি আছে মানে এইখিনিৰে অলপমান ভাতটো মই মানে জাষ্ট টেষ্ট কৰি চাম কেনেকুৱা লাগে মানে অলপমান এইটো ৰেচিপি গাইজ ভাতেৰে খোৱা নহয় ভাতেৰে খাই তাৰমানে একো বিশেষ মজা লগা নাই মিঠা লাগিছে কিন্তু ভাতেৰে খোৱা মানে এইটো ৰেচিপি মোৰ মতে নহয় এইটো মানে এনে স্নেক হিচাপে খোৱা ৰেচিপি কেতিয়াবা আলহী চালহী আহিল লেগ পিচ আনিলে বা ব্ৰেষ্ট পিচ আনিলে বঢ়িয়াকৈ বনালে স্নেক হিচাপে খালে তো স্নেক হিচাপে খাই মজা মানে বাট এইটো ৰেচিপি গাইজ মানে ভাতৰ লগত বেছি মজা লগা নাই বাট গাইজ এনে খাই কিনে তামাম লাগিছে মানে বঢ়িয়া টেষ্ট হৈছে স্নেক হিচাপে ধুনীয়া একদম মজা তো অলপমান ক্ৰীমেৰে আৰু খাইছে ৰ'ব ক্ৰীমেৰে খাই তাৰমানে গাইজ মজা লাগিছিলে অলপ ক্ৰীম লৈ ল'ম মজাকৈ ক্ৰীমেৰে খাই গাইজ মজা লাগিছিলে কিন্তু এইটো আল্টিমেট লাগিছে ক্ৰীমেৰে খাই পুৰা জবৰদস্ত তো লগত পিঁয়াজ খাব পাৰে মজা তো গাইজ এনেকৈ কেতিয়াবা বনাই খাব পাৰে একদম স্নেক ৰেচিপি হয় ইভিনিং টাইমত খাব পাৰে বা ৰাতিও খাব পাৰে বঢ়িয়াকৈ বা দিনতো খাব পাৰে যেতিয়া খায় আপুনি স্নেক ৰেচিপি ধুনীয়া ৰেচিপি গাৰ্লিক হানি চিকেন তো খাই ভালেই লাগিল তো কেতিয়াবা বনাই খাওক তো ভিডিঅ' বেছি দীঘল নকৰোঁ এইখিনি খাই লওঁ আৰু খাব আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' লাইক কৰিব আৰু কমেণ্ট চমেণ্ট কৰিব ওচৰত থকা বেল আইকনটো দবাই দিব তো সকলোকে থেংক ইউ